নমস্কাৰ, এয়া চাওক এক ভয়াৱহ অগ্নিকাণ্ডৰ দৃশ্য। এয়া অন্য কোনো ঠাইৰ দৃশ্য নহয়, আমাৰ অসমৰে ধেমাজি জিলাৰ হয়। ধেমাজি টাউনত হৈছে এয়া অগ্নিকাণ্ড। দুপৰীয়া প্ৰায় 1:30-2 মান বজাত হৈছিল এই অগ্নিকাণ্ড। ধেমাজিৰ মাজমজিয়াত এই অগ্নিকাণ্ড আজি হৈছিল। এইফালে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পালেহি। অগ্নিসংযোগ কেনেকৈ হ'ল, কি হ'ল এতিয়ালৈকে সঠিকভাৱে জানিব পৰা নাই। কিছুমানৰ মতে চিলিণ্ডাৰ ব্লাষ্ট হৈছে, কিছুমানৰ মতে শ্বৰ্ট চাৰ্কিট। গতিকে এতিয়া সঠিকভাৱে ক'ব নোৱাৰোঁ। আপোনালোকৰ মাজৰ কোনোবাই যদি কাৰণটো জানে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাবচোন। মই ধেমাজিৰ মানুহখিনিৰ কথা কৈছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাবচোন কেনেকৈনো কি হ'ল। ওচৰৰ দোকানকেইখনে নিজৰ নিজৰ দোকানৰ সামগ্ৰীসমূহ বাহিৰত উলিয়াই আছে, কাৰণ ঠিক নাই কোন সময়ত আহি তেওঁলোকৰো দোকানত লাগে। আগতীয়াকৈ সতৰ্ক হৈ থকাটো ভাল। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু যদি সবিশেষ তথ্য পাওঁ তেনেহ'লে নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম। ধন্যবাদ।